সাধাৰণতে আমি আমাৰ ফেসবুক ইনষ্টাগ্ৰাম টুইটাৰ এইবোৰ একাউণ্টৰ লগতে ইমেইল আইডিৰ বা নিজৰ যদি ইন্টাৰনেট বেংকিং আছে সেইবোৰ বেংকৰ পাছৱৰ্ডো এনেকৈ ৰাখো যাতে আমাৰ সহজে মনত পৰে বন্ধু কিন্তু সেই মনত ৰখা কনসেপ্টটো আমাৰ মাথাত আহাৰ পিছত আমি আমাৰ পাছৱৰ্ডটো এনেকৈ ৰাখি দিও যে নিজৰ নামটো তাত জোৰা লগাই দিলো বা নিজৰ ডেট অফ বাৰ্থটো বা কাৰোবাৰ মানে কোনবা এজন ব্যক্তিৰ ডেট অফ বাৰ্থ বা নাম ইনক্লুড কৰি পেলাই লগতে আমাৰ ফোন নাম্বাৰটো অলপ দি দিও ভাবো যে পাছৱৰ্ডটো খুব ষ্ট্ৰং হৈ গল খুব মানে জটিল হৈ গল কিন্তু তেনেকুৱা ভাবাটো আমাৰ ভুল কনসেপ্ট বন্ধু সেই পাছৱৰ্ডটো এটা হেকাৰে ইজিলি হেক কৰিব পাৰিব একদম সহজভাৱে হেক কৰি ল'ব পাৰিব বন্ধু আৰু তাতকেও ডাঙৰ ভুল আমি কেতিয়া কৰো যেতিয়া আমাৰ একেটা পাছৱৰ্ডকে বাৰে বাৰে আৰু বেলেগ বেলেগ জায়গাত ইউজ কৰি থাকো বন্ধু হয় বন্ধু যদি আমি আমাৰ একেটা পাছৱৰ্ডকে বাৰে বাৰে বেলেগ জায়গাত ইউজ কৰি থাকো যেনে ফেসবুকৰ পাছৱৰ্ডটো মই ইন্টাৰনেট বেংকিংতো ইউজ কৰি আছো ইনষ্টাগ্ৰামতো ইউজ কৰি আছো ইমেইলতো ইউজ কৰি আছো তে কি হ'ব একচুয়ালি মই ইনভাইট হে কৰি আছো হেকাৰক যে আহা মোৰ একাউণ্টটো হেক কৰা আজিৰ ভিডিঅ'টোত মই আপোনালোকক কম কেনেকৈ আপুনি এটা সিকিউৰ পাছৱৰ্ড তৈয়াৰ কৰিব পাৰিব আৰু সেই পাছৱৰ্ডৰ দ্বাৰা আপুনি কেনেকৈ নিজৰ একাউণ্টবোৰ একদম সুৰক্ষিত ৰাখিব পাৰিব বন্ধু যদি আপোনালোকে মোক জানে নাইবা এইটো চেনেলত নতুন আহিছে মোৰ নাম আৰিফ আৰু আপোনালোকে চাই আছে আপোনালোকৰ এই চেনেল দা আছামিজ গাই এনেদৰে গুৰুত্বপূৰ্ণ তথ্যমূলক ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় আনিয়ে থাকো সো প্লিজ যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তলত ৰেড কালাৰৰ সাবস্ক্ৰাইব বটন আছে তাত ক্লিক কৰি পেলাই সাবস্ক্ৰাইব কৰি দিয়ক আৰু সাইডত যোনটো বেল আইকন আছে তাতো প্ৰেছ কৰিব তেতিয়া মোৰ ভিডিঅ'বোৰ আপোনালোকে সবতছে সোনকালে পাই থাকিব বলক বন্ধু আমি আৰম্ভ কৰো ফ্ৰেণ্ডছ পোন প্ৰথম মই আপোনালোকক কম যে একেটা পাছৱৰ্ড বা এটা পাছৱৰ্ডকে আপুনি দ্বিতীয়বাৰৰ বাবে কেতিয়াও ইউজ নকৰিব আৰু এতিয়া পাছৱৰ্ডটো কেনেকৈ ৰাখিব যে ই সিকিউৰ থাকে সো আপুনি ভাবি লওক মই জাস্ট খালি আপোনাক এটা আইডিয়া দি আছো আৰু এই আইডিয়াৰ অনুযায়ী আপুনি যদি ইউজ কৰি পেলাই নিজৰ পাছৱৰ্ডটো বনাই তেন্তে নিশ্চয় আপোনাৰ পাছৱৰ্ডটো সিকিউৰ থাকিব আৰু আপুনি অলপ মডিফাই কৰিব পাৰে এনেকুৱা নহয় যে মই যি কৈ আছো সেইটোৱে পাছৱৰ্ড হ'ব আপুনি আপোনাৰ নিজৰ মানে বিবেক খটাই পেলাই আপুনি পাছৱৰ্ডটো ৰাখিব পাৰে মই জাস্ট আইডিয়াটো শ্বেয়াৰ কৰি আছো আপোনাক আপুনি ভাবি লওক তিনিজন ব্যক্তি আছে ইনা মিনা আৰু ডিকা তে ইনাৰ যোনটো ফোন নাম্বাৰ আছে ফোন নাম্বাৰটো ষ্টাৰ্ট হয় 9 দি পেলাই আৰু মিনাৰ ফোন নাম্বাৰটো ষ্টাৰ্ট হয় 7 দি পেলাই ভালকে ধ্যান দিব বন্ধু আৰু ডিকাৰ ফোন নাম্বাৰ ষ্টাৰ্ট হয় 6 দি পেলাই এতিয়া আপুনি পাছৱৰ্ডটো ৰাখিব পাৰে এই মানে মই পাৰ্সনৰ নামটো এনেই জাস্ট এক্সাম্পল পাৰপজত দি আছো আপুনি আপোনাৰ নিজস্ব জীৱনত আপুনি এই পাছৱৰ্ডটো বা এই ফৰ্মুলাটো খটাই পেলাই পাছৱৰ্ডটো ৰাখিব পাৰে ইনা মিনা ডিকা 976 এতিয়া আপুনি যোনটো ফাৰ্স্ট লেটাৰ আছে বা লাষ্ট লেটাৰ আছে মই জাস্ট দেখাইছো যে ফাৰ্স্ট লেটাৰটো মানে ই তাৰ পিছত আছে মিনা মিনাৰ ফাৰ্স্ট লেটাৰটো আপুনি ল'ব পাৰে এম তাৰ পিছত আছে ডিকা ডিকাৰ ফাৰ্স্ট লেটাৰটো আপুনি ল'ব পাৰে ডি ই এম ডি ইনা মিনা ডিকাৰ পৰা ই এম ডি আহিলে তাৰ পিছত ফোন নম্বৰটো আছিল 976 স্টাৰ্টিং লেটাৰ মানে স্টাৰ্টিং নম্বৰ ফোন নম্বৰৰ সো এইকেইটা শেষত বা আগত এড কৰি দিব পাৰে ই এম ডি 976 সো চাওক পাছৱৰ্ডটো এটা কোডৰ নিচিনা লাগি আছে আৰু এইটো হেক কৰা বহুত টান হৈ যাব বন্ধু সো এনেকুৱাকে যদি আপুনি এইটো ফৰ্মুলা ইউজ কৰি পেলাই যদি আপুনি নিজস্ব লাইফৰ পাছৱৰ্ড ৰাখে তেন্তে নিশ্চয় আপোনাৰ পাছৱৰ্ডটো সিকিউৰ থাকিব বন্ধু আৰু এটা কথা যে এটা পাছৱৰ্ড যে আপুনি দ্বিতীয়বাৰৰ বাবে ইউজ কৰিব নোৱাৰিব তে আপুনি কি কৰিব মানে সেকেন্ড পাৰপজৰ কাৰণে ইয়াৰ পৰা কিবা এটা নাম্বাৰ আপুনি খলনি কৰি দিয়ক লাষ্টৰ জায়গাত ফাৰ্স্টটো আনক বা বেলেগ এটা কোড আপুনি ইউজ কৰি দিয়ক আপুনি নিজৰ বিবেক খটাই পেলাই আপুনি নিশ্চয় কটাব মানে পাছৱৰ্ডটো বনাব পাৰিব বন্ধু আশা কৰো আপুনি এই ভিডিঅটো ভাল পাইছে যদি পাইছে প্লিজ মোৰ ভিডিঅটো লাইক কৰি দিয়ক আৰু যদি কিবা কোৱেৰি থাকে তে প্লিজ তলত কমেন্ট বক্সত পোষ্ট কৰিবলৈ নাপাহৰিব বন্ধু আজিৰ কাৰণে ইমানখিনি আছিল বন্ধু পুনৰ এবাৰ আকৌ লগ পাম ভাল কিবা এটা টপিক লৈ পেলাই তেতিয়ালৈকে সুৰক্ষিত থাকক আৰু ভাল থাকক বাই বাই